এইখনেৰে আমাৰ এটা খাল খান্দা হ'ব। তো আপোনালোকক A to Z প্ৰচেছটো দেখুৱাম বা আপোনালোকে অলপ মানে খালৰ কেনেকৈ খান্দিব লাগে কি কেনেকৈ পাৰ ৰাখিব লাগে আপোনালোকে অলপ গম পাই যাব। ফাইনেলি আপোনালোকে কেনেকুৱা ৰেট কি সম্পূৰ্ণ চববিলাক জনাই দিম। আৰু ইয়াৰ এইখন হৈছে বকেট 5 দাঁতৰ হয়। এখন বকেট সাইজটো ডাঙৰে হয়। আৰু এইখন চাই লওক ইয়াত খাল এটা খান্দিম। আৰু এইখনে সেইখন আৰু ইয়াৰ মডেল নাম্বাৰ হৈছে 220 LC-7 ইয়াৰ মডেল নাম্বাৰ। ওয়েলকাম বেক টু এটা নিউ ভিডিঅ' জনদীপ ব্লগছ। মানে এইখন ফকলেণ্ড না ককলেণ্ড তো সেইটো আমাৰ ফিচাৰী খান্দি আছোঁ। তো এতিয়া ড্ৰাইভাৰ মই তো আপোনালোকে চাই দিব ইয়াৰটো বাকেজটো তো এনেকুৱা ইয়াৰ চাবা আহিছে গাইছ খাল খান্দা কিবা এটা চ' গাইছ ইয়াত মানে আমাৰ এটা খাল খান্দি আছে। তো ককলেং এনে মই ইয়াত মানে কামটো চাই আছোঁ মানে আমাৰে হয় দিয়ক গাইছ। আৰু ইয়াত কামবিলাক চলি আছে। কিমান কি হৈছে আপোনালোকক দেখুৱাম। তো সেই গাইছ আজি আৰু এটা নেক্সট ডে মানে মই ইয়াত ফিচাৰীতে লাগি আছোঁ। ফাইনেলি এইখিনি এনেকৈ এইখিনি মানে এদিনত হৈছে আৰু পকলেনখন তাত আছে। আৰু এইখিনি ইয়াত এই মই মানে অলপ মানে চিডিল কৰি মিলাই গৈ আছোঁ। মাটিটো অলপ সেই নুমি আহে তো ইয়াত দেখিছে মাটিবিলাক সমানকৈ সেই কৰি আছোঁ। আৰু আপোনালোকে যদি জানে মানে বুন গজাবলৈ কি ইয়াত ব্যৱহাৰ কৰা হয় তো গাইছ আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। মানে বালি মাটিটো পাৰবিলাক খহিব পাৰে তো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু মোৰ অলপ মানে ভাগৰ ধৰি আছে মানে মাটিবিলাক সেই কৰিছোঁ নে এইবিলাক দেখিছেনে নে এইবিলাক ইয়াত ভালদৰে মিলাব লাগিব। আৰু অনুক্ৰমে তাত মানে মই হেৰি কৰি লৈ গৈছোঁ মানে কৰি লৈ গৈছোঁ। আৰু দটো হ'ব ইপিনে আৰু ইভাগে অলপ খান্দিব আছে। তো আজি খান্দিব লাগিব। আপোনালোক এইটো ভিডিঅ' মানে এটাই কৰি দিম। বাকী আপোনালোকক মেৰামতি চেৰামতি সেইখিনি আপোনালোকে জনাব জানে যদি কোনোবাই। বালি মাটি না দেখিছেনে এইবিলাক বালি এনেকৈ বুন দিলে ভাল হ'ব। চ' হে গাইছ ৱেলকাম বেক টু এটা নিউ ভিডিঅ' জনদীপ বৰ্মন। তো ফাইনেলি আমাৰ ইয়াত খান্দি আছোঁ খাল। তো আপোনালোকক দেখুৱাই দি আছোঁ মানে এইটো এটা আমি খাল খান্দিম এনেকৈ লগাই দিম। ইয়াৰ পাৰটো এইখিনি আৰু এইখিনি খন্দা হৈছে এদিনত। আৰু ইয়াত পকলেটখন আছে দেখিছে। মানে আমাৰ মাটিটো বালি মাটিত পাৰবিলাকতো ঠিক নহয়। তো কি ধৰণে সংৰক্ষণ কৰিব পাৰি আপোনালোকে যদি জানে জনাই দিব। আৰু এয়া আমাৰ পাৰটো দেখিছে এয়া পাৰ হয়। আৰু এয়া দেখিলে এনেকুৱা আৰু খান্দিব আছে গাইছ। মানে ভালদৰে মেৰামতি কৰিব লাগিব। আৰু কেনেধৰণে ইয়াত মানে ঘাঁহ গজাব পাৰি মানে বালি কি ঘাঁহ বা কেনেকুৱা কি আপোনালোকে যদি জানে জনাই দিব। এয়া আৰু সেইখন আছে ইয়াত খান্দিব আজিও। আৰু ভিডিঅ'টো আপোনালোকে দেখুৱাম আজি মানে দুটা ভিডিঅ' হৈ যাব ইয়াৰ। এটা দুদিনমান দেৰিকৈ দিম। আৰু এইটো আপোনালোকে পাই যাব অতি সোনকালে। আৰু এইখিনি হৈছে দিয়ক গাইছ। আৰু কদলবিলাক যেন দেখিছে মেৰামতি কৰিব লাগিব গাইছ। এনেই আৰু কেনে হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব।